নমস্কাৰ সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আহিছে নিকিতা। তো আজি আজি ভিডিঅ'টো ক'ৰ পৰা কি হয় নাজানো, চাই থাকিব। পাৰ্টি ইফালে পাৰ্টি কৰা মানুহ আহিছে। হাই গাইছ, মই কেপিটেল মিলাই আছোঁ আৰু 30 টকা জেগালৈ গৈ আছোঁ। ৰাতিলৈ এটা ধুনীয়া পাৰ্টি হ'ব কোনোবা অৱস্থা বাবে আৰু আহক বেগ গৌৰী হোম আৰু 30 টকা বেগ মাক নহয় হাতী ক হাতী 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 মা নাই যা। তো হাত ভৰি ধুই অলপ জীয়াই সত্তা ল'লোঁ। দুইজনী অকণ ওলাই যাওঁ বুলি ভাবিছোঁ, কিন্তু আমাৰ নমুক দেখিছেনে ক'বলৈ যাওঁ বুলি গম পাইছে। একে কোচত উঠি ল'লে। নিকিতাৰ লগত চুপতি মাৰি আছে সিও চুপতি মাষ্টৰ হৈছে। তো এতিয়া আমি হাত ভৰি চাত ভৰি ধুই অলপ ৰেষ্ট লৈ পেলাই আমি অকণমান ফুৰিবলৈ আহিছোঁ। আৰু ৰাতি আজি ধামাকা পাৰ্টি এটা আছে। নিকিতা ধামাকা পাৰ্টিটো ফুৰিব আহিছোঁ। ৰাতিলৈ পাৰ্টিটো হ'ব, চাই থাকক ভিডিঅ'টো। খোজকাঢ়ি কাঢ়ি আমাৰ গাঁৱৰ বৰনামঘৰটো পাই গ'লোহি। তাতে অলপ সময় ৰখিলোঁ, ধুনীয়া বতাহ মাৰি আছিলে। আকৌ খোজকাঢ়ি আহি পাইছিলোঁ আমি ষ্টেচন। চাওকচোন না, ছানছেটটো ইমান ধুনীয়া লাগিছে আৰু ভাল লাগিলেহেঁতেন অকণমান পোহৰ হোৱাহেঁতেন। লাইটবোৰ জ্বলিছে যদি ইমান পোহৰটো নাই আৰু। তো খোজকাঢ়ি আহিলোঁ, আহি পেলাই লাগি গ'লোঁ আৰু নিজৰ নিজৰ কামত। এইফালে নিকিতাই পিঁয়াজ কাটিব লগাইছোঁ আৰু তাই কান্দিছে। আচলতে পিঁয়াজে চকুত ধৰিছে। এইফালে আলু কাটিলোঁ, তাইকো লগাই দিছোঁ কামত আজি। এইফালে নহৰু মই বিচাৰিলোঁ, নহৰু আদা আলু। তো নিকিতাৰ বিয়া, সকলোকে নিমন্ত্ৰণ জনাইছিল। তাই সকলোকে নিমন্ত্ৰণ যিহেতু জনাই আছিলে আৰু এতিয়াৰ পৰা হেনো প্ৰেক্টিছ কৰিছে আলু পিঁয়াজ গুচোৱাত, নাজানে হেনো তাই। এইফালে সকলো ব্যস্তই, মই কামছোঁ সেইকাৰণে ভিডিঅ' বনোৱা পলাই ফুৰিছোঁ। আৰু এয়া নিকিতাই মাংস বনাবলৈ ৰেডি, যিহেতু আজি তাই মাংস বনাব। দিনতে কৈ দিছে, তো তাইকে বনাবলৈ দিছোঁ আৰু যিটোহে গৰম, মইতো আঁতৰতেই। তো তাইক অকণ হেল্প কৰিয়ে দি আছোঁ। মই আজি তাইৰ হেল্পাৰ হৈ গ'লোঁ। তাইবিলাক চিজিল কৰি লৈছে নিজেই, নিজৰ পচন্দত, মই খালি ধৰি দিছোঁ। তো সকলোবিলাক কামত ব্যস্ত, ময়ো বাৰু ব্যস্তই, মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাটো। তো সেইবিলাক ঢালিলেই পিঁয়াজ নহৰু আদা। তো এয়া নিকিতাৰ পাগলা ডান্স আৰম্ভ হৈ গ'ল। আচলতে গান বাজি আছিলে, আমি কম চাউণ্ডত গান দি থৈছিলোঁ, কিন্তু ইয়াত মিউজিকটো আহি গ'লে কপিৰাইট লাগি যায়। আজিকালি পুটুককৈ কপিৰাইটটো লাগি যায়, সেইকাৰণে ভইচটো কাটি দিলোঁ। তো এইজনী বৰ ভনীয়েক আৰু এয়া নিকিতাৰ ডান্স আৰম্ভ হৈ গ'ল। কি ডান্স পাইছে তাই জানে দেই। নিকিতাৰ পাগলা ডান্স চাই মই হাঁহি আছোঁ মই মনে মনে। তো পাকে পুতি চায়ো আছোঁ আৰু তাই কেনেকুৱা আছে। তাই কৈছে কালাৰটো দেখুওৱা। এয়া তাই বনোৱা মাংসৰ কালাৰ। দেখাততো ধুনীয়াই হৈছে, খালেহে গম পাম আৰু সোৱাদটো কেনেকুৱা। তাই হেনো গৰমত সিজি গৈছে মাংস উতলাৰ। কালি ৰাতি মানে পাৰ্টিটো অলপ মানে হেভি হ'ল, সেইকাৰণে ভিডিঅ'টো সামৰণি নহ'ল। এতিয়া মানে কলেজ আহি ক্লাছ কৰিব হ'ল, এতিয়া ভিডিঅ'টো সামৰিছোঁ। চব ভাল চিনাকি কৰাইতো এয়া বানিছা, শাৰীৰা, খুচি, এজনী খুচি আৰু এজনী চৰাইনীলা, এজনী পৰি। আৰু এইবিলাকক চিনি নাপায় বাৰু, নালাগে, বিশেষকৈ চিনি পায় বহুত ভালদৰে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে।